নিশা ৰঙিয়াত দুৰ্বৃত্তই জ্বলাই দিলে দিব্যাংগ যুৱকৰ দোকান। ক্ৰমাৎ সমাজৰ পৰা যেন নিশেষ হ'ব ধৰিছে মানৱতা। হয়, ঠিক তেনেই এক কৰুণ ঘটনা সংঘটিত হৈছে ৰঙিয়া মহকুমাৰ অন্তৰ্গত উদিয়ানা গাঁৱৰ ইফতাকুল ইছলাম নামৰ এজন দিব্যাংগ যুৱকৰ লগত। তেওঁ নলবাৰী কাৰিকৰী শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু টকা পইচাৰ অভাৱত শিক্ষা আধাতে এৰি ঘৰ চলাবলৈ এখন সৰু দোকান দি কোনোমতে ঘৰখন চলাই আছিল। ঘৰখনত তেওঁ আৰু তেওঁৰ মাতৃৰ সৈতে পেটে বাটে চলি আছিল দোকানখনৰ পৰা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথেই আছিল এই দোকানখন। কিন্তু যোৱাকালি নিশা আন্ধাকাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই এই দোকানখন জুই লগাই দিয়ে আৰু যাৰ ফলত দোকানখনত থকা সকলো সামগ্ৰী পুৰি ছাৰখাৰ হৈ যায়। এই ঘটনাৰ পিছত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি কিছুদিন আগত ৰাইজে যুৱকজনক দান বৰঙণি তুলি সহায় কৰি দোকানখন আৰম্ভ কৰি দিছিল আৰু আজিৰ এই ঘটনাক গাঁওবাসীয়ে সহজভাৱে ল'ব পৰা নাই। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনায়। ৰঙিয়াৰ পৰা বিপুল কলিতাৰ প্ৰতিবেদন নৰ্থ ইষ্ট টাইম। দোকানখন খুলিছিলোঁ পুৱাৰ পৰা ৰাতিলৈ। খোলাৰ পিছত মানে ভালে চলি আছিল দোকানখন, বঢ়িয়াকৈ চলি আছে। মই ৰাতি 9টা বজাত দোকানখন বন্ধ কৰিলোঁ। বন্ধ কৰিলে ভাত চাত খাই 10টা বাজছে আৰু খোৱাত। খোৱাৰ পিছত মায়ে ক'লাক কি যে কিবা আৱাজ ওলাই আছে ৰুমটোত ছায়া। তেতিয়া মই চাব আহিলোঁ, চাব আহোঁতে যি দেখিলোঁ জুই। পিছত গৰু এটা আছে, মই ভাবিছোঁ তাতেও লাগিল নেকি, গলিটোত লাগিল নেকি, জ্বলি আছে আৰু। মই যেতিয়া আহিলোঁ আৰু মই 11:30 বাজছি, মই ঘড়ী চাই উঠি আহিছোঁ, মানে একোৱেই নাই আৰু দোকানখনৰ ভিতৰে।